যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে পানবজাৰ থানাৰ নিলম্বিত ওসি ভাৰ্গৱ বৰবৰা আমি জনাইছো খবৰ ডেলিভাৰী বয়ক প্ৰহাৰ কৰি বিপদত পৰিছে নিলম্বিত ওসি ভাৰ্গৱ বৰবৰা আৰু এখনৰ পাছত আন এখন থানাত গোচৰ ৰুজু কৰা হৈছে জনাইছো খবৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত এইবাৰ শেহতীয়াকৈ গোচৰ তৰিছে ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগতো দাখিল কৰা হৈছে অভিযোগ ৰাইজৰ দলৰ নেতা ভৱেন সন্দিকৈয়ে দাখিল কৰিছে অভিযোগ আৰু দুখী আৰক্ষী বিষয়াগৰাকীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে আৰক্ষীৰ এই নিৰ্যাতন সভ্য সমাজত কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি ইতিমধ্যে এই কথা উল্লেখ কৰা হৈছে আৰু শেহতীয়াকৈ জ্ঞানদীপেও এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে কাৰণ ডেলিভাৰী বয় যেহেতুকে কাম কৰে এইজন লৰাই ডেলিভাৰী কাম কৰা বুলি কোনেও নাজানে মাতৃয়ে গম পোৱা নাছিল বিশেষকৈ পৰিয়ালৰ লোকে বাতৰি যেতিয়া সম্প্ৰচাৰ হৈছিল তেতিয়া সেই পৰিয়ালৰ লোকে এই কথা গম পাইছিল আৰু মাতৃয়ে ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে মোৰ ল'ৰাটোৰ যদি কিবা এটা হ'ল হয় মই কেনেকৈ জীয়াই থাকিলো হয় কাৰণ পিতৃহাৰা জ্ঞানদীপ গতিকে পৰিয়াল চলাব লাগে মাতৃকো কিছু পৰিমাণে তেখেতে সহায় কৰিছিল নাইবা নিজৰ যি খৰচ সেই খৰচ তেখেতে উলিয়াইছিল দিনটোত 700 টকাই হওক 1000 টকাই হওক তেখেতে হয়তো সেই টকা উলিয়াইছিল নিজৰ খৰচৰ বাবে আৰু তাৰ পিছত যেতিয়া সামান্য ভুল কৰিছিল সামান্য ভুল কৰাৰ পিছতেই আৰক্ষীয়ে এনে ধৰণৰ কৰ্মকাণ্ড সংঘটিত কৰিছে আৰু আৰক্ষীয়ে যেতিয়া এই কাণ্ড সংঘটিত কৰিছে ইয়াৰ পিছতে কিন্তু জাঙুৰ খাই উঠিছে সকলো আৰু এতিয়া শেহতীয়াকৈ আমি জনাইছো যে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত গোচৰ ৰুজু কৰা হৈছে ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগতো দাখিল কৰা হৈছে অভিযোগ ৰাইজৰ দলৰ নেতা ভৱেন সন্দিকৈয়ে দাখিল কৰিছে অভিযোগ দুখী আৰক্ষী বিষয়াগৰাকীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে আৰক্ষীৰ এই নিৰ্যাতন সভ্য সমাজত কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি সকলোৱে এই কথা উল্লেখ কৰিছে নিউজ ডেস্ক ৰিপোৰ্ট আসাম ডিজিটেল নিউজ